য়েছ হ'ব এইখিনিতে ৰখাই দিয়াচোন নহ'লে আকৌ সেইফালে গাঁৱৰ মানুহে দেখিলে লগাই দিব ঘৰত জানানে হ'ব ৰখাই দিয়া এইখিনিতে যাব পাৰিবা জান কিয় নোৱাৰিম আকৌ নিজৰ গাঁৱৰ ৰাস্তাহে কিবা তোমাক মই এইকাৰণে আহিব মনা কৰিছোঁ কাৰণ দাদাৰ লগৰ বা দাদাহঁতে যদি কোনোবাই দেখে মোক কেনেকুৱা গালি পাৰিব আৰু ঘৰত মইহে মাৰটো খাব লাগিব থৰি না তুমি মাৰ খাবা হ'ব তুমি যোৱা এতিয়া ঘৰলৈ গৈ মোলৈ ফোন কৰিবা দেই তোমাৰ যে কথাবোৰ শুনিলে মোৰ তামাম হাঁহি উঠে কিন্তু এদিনটো মই আহিমেই তোমাক বিচাৰি তোমালোকৰ ঘৰলৈ তেতিয়া তুমি কি কৰিবা এনেকৈ ভয়ে কৰি থাকিবা নেকি বাৰু হ'ব দিয়া মই এতিয়া যাওঁ ঘৰলৈ গৈ তোমালৈ ফোন কৰিম আই লাভ ইউ জান তোমাৰ যে ইংলিছ শুনিলে নহয় মোৰ যে একদম মানে মাথা চাথা কাম নকৰা হৈ যায় আৰু কি ইংলিছ কোৱা আই লাভ ইউ এনেকৈ ক'ব নোৱাৰা কি আই লাভ ইউ এনেকৈ কয় নেকি ইংলিছ এইফালে তোমাৰ দেউতাৰ আকৌ ইংলিছৰ টিচাৰ তুমি আকৌ ইংলিছৰ ইটোও ভালকৈ নাজানা মোৰ হ'লে খং উঠে তোমাৰ ইংলিছবোৰ সুধিবলৈ অলপ ঠিক কৰিবা না প্লিজ ফৰ মি হ'ব দিয়া হ'বচোন মই এতিয়া যাওঁ তোমাৰতো মই যিয়ে কওঁ তাতে জগৰ হ'ব বাদ এতিয়া কাজিয়া কৰিব মুড নাই মই ঘৰলৈ যাওঁ তুমি ভালকৈ যাবা কিন্তু গৈ মোলৈ ফোন এটা কৰিবা হ'ব দিয়া মই যাওঁ তেনেহ'লে হেল্ল' জান কি কৰিছা মই ঘৰ আহি অথনিয়ে পালোঁ মই ফ্ৰেছ হ'লোঁ মই এতিয়া বিচনাত আছোঁ মই চাহ খালোঁ নহয় মই ফোনটো কৰিব পাহৰি গৈছিলোঁ আকৌ মোক যে মানে মায়ে কিবা এটা কৰিব কৈছিলে সেইকাৰণে তুমি চাহ খালা বাইদেউ ৱে সোধা না তুমি দিয়া কাপোৰ ইমান ভাল লাগিছে জানানে মই পিন্ধি চালোঁ আকৌ মোক ইমান ধুনীয়া দেখাইছে কাপোৰযোৰত আৰু এযোৰ কিনি দিবা নাই নেকি কালি বোলে না ক'ৰবাৰ পৰা আহোঁগৈ মোৰ ইমান পানী পুৰি খাব মন গৈছে সেই গোলগাপ্পা নহয় গোলগাপ্পা তুমি যে হিন্দীও ভালকৈ ক'ব নাজানা মোক খাবলৈ মন গৈছে লৈ যাবা কালি ঠিক আছে নাই মই এতিয়া চাহ খালোঁ তাৰ আগত মই মানে পাপাই কালি মেংগ' আনি থৈছিলে মই মেংগ'কে খালোঁ হাঁহিছা কিয় মই মেংগ' বুলিয়ে কওঁ তাতে তোমাৰনো কি হ'লনো বেছি হাঁহি নাথাকিবা তুমিতো চব ইংলিছ ভুলেই কোৱা শিকি ল'বা আকৌ নজনাটো মোৰ পৰা কমচে কম ভুলটো নক'বা আকৌ ঠিক আছে তেন্তে কালি আমি যাম অ'কে আৰু ৰ'বাচোন মোৰ নহয় ফোন এটা আহি আছে মই তোমাক অলপ পাছত ফোন কৰি আছোঁ সঁচাকৈ লগৰ ছোৱালী হয় তুমি যে ইমান সন্দেহ কৰা নহয় মোৰ 10টা বয়ফ্ৰেণ্ড নাই নহয় তুমিয়ে অকল বয়ফ্ৰেণ্ড এনেকৈ সন্দেহ কৰিলে কিন্তু ব্ৰেকআপ দি দিবা যোৱা মই ইমান কথা পাতি থাকিব নোৱাৰোঁ এইবিলাক ক্ষেত্ৰত তুমি মানে যেতিয়াই মই এনেকৈ কওঁ মানে ফেমিলি মানুহেও ফোন কৰিব নোৱাৰে তুমি খালি সন্দেহ ইমান সন্দেহ কৰা হয় যদি মানে তুমি তেনেকুৱা টাইপৰ হয় যদি তুমি ব্ৰেকআপ দি দিবা ইমান দিন থাকিও যদি বিশ্বাস নাই মোৰ ওপৰত হ'ব যোৱা মই ক'লৈকো নাযাওঁ মই পানী পুৰিও নাখাওঁ মোক কাপোৰো নালাগে মই এতিয়া ফোনটো ৰাখিছোঁ বাই মই বাৰু ইটো বয়ফ্ৰেণ্ডৰ লগত কথা পতা কথাটো বাৰু কোনোবা মোৰ লগৰ ছোৱালী এটাক লগাই দিছে নেকি বাৰু এইটো কিন্তু বেছি ধনী আছিলে মই ইয়াৰ লগতে থাকোঁ নেকি বাৰু সেইটোৱেতো মোক ইমান শ্বপিং টপিং কৰাব নোৱাৰে ই কিন্তু মোক শ্বপিঙো কৰোৱাই পানী পুৰিও খুৱায় বস্তুও দিয়ে সেই তাক কৈ কিবা এটা বাহানা কৰি ব্ৰেকআপ দিব লাগিব আৰু মই ইয়াৰ লগতে থকা ভাল হ'ব মই ৰক্তিমক কিবা এটা বাহানা কৰি ব্ৰেকআপটো দি দিওঁ নেকি বাৰু তেতিয়া মই ৰাহুলৰ লগত আৰামছে থাকিব পাৰিম ৰাহুল ধনীও আছে তাৰ বাইকো আছে গাড়ীও আছে ৰক্তিমৰনো কি আছে অকল বাইক এখনহে আছে আজিলৈকেতো গাড়ী এখন ল'বই নোৱাৰিলেহি সেইটোৱে কৰোঁ মই হেল্ল' ৰক্তিম কি কৰিছা মই এয়া বহি আছোঁ শুনা না মোৰ তোমাৰ লগত কথা এটা আছিলে মই আমাৰ ৰিলেশ্যনশ্বিপটো আৰু কণ্টিনিউ কৰিব নোৱাৰিম ঘৰত গম পাইছে আমাৰ কথা আৰু মানে ঘৰত মানে মোলৈ ল'ৰা আহিছে মাহঁতে বিয়া দিব বিচাৰিছে চ' মই মানে তোমাক ব্ৰেকআপ দিব বিচাৰিছোঁ মই নোৱাৰিম আৰু তোমাৰ লগত থাকিবলৈ তাতে তোমাৰ জবটোও পাৰ্মানেণ্ট হোৱা নাই আৰু মই ঘৰত তোমাৰ কথা ক'বও নোৱাৰিম চৰি তুমি বেয়া নাপাবা আৰু মই তোমাৰ লগত থাকিব নোৱাৰিম হয় নেকি তোমাৰ জবটো পাৰ্মানেণ্ট হৈছে গাড়ী বুক কৰিলা কেতিয়া ৱাও কংগ্ৰেটছ ঠিকে আছে তেন্তে হ'ব দিয়া আৰু তুমি ভাল ছোৱালীজনী চাই বিয়া কৰি ল'বা হয় নেকি ঠিক আছে তেন্তে দিয়া তুমি যদি মোক এৰিব নোৱাৰাই আৰু কিবা এটা ভাবিব লাগিব ঠিক আছে আমি এদিন লগ কৰোঁ দিয়া ঠিক আছে হ'ব বাৰু দিয়া মই এতিয়া ৰাখিছোঁ ভাবিলোঁ কিবা আৰু হ'লগৈ কিবা ৰক্তিমৰ দেখোন জবটো পাৰ্মানেণ্ট হৈছে আৰু তাৰতো গাৰ্লছ জব আৰু ৰাহুলৰ আকৌ কোম্পানী জবহে ইফালৰ পৰা চাব গ'লেতো ৰক্তিমেই বেছি ধনী মই ৰক্তিমৰ লগতে থাকোঁ নেকি বাৰু আকৌ ৰাহুলক কি বুলি কৈ ব্ৰেকআপ দিম
অঁ এই একেটা বাহানা কৰি ৰাহুলকো ব্ৰেকআপটো দি দিওঁ নেকি বাৰু? অঁ চবতকৈ ফাৰ্ষ্টত মই এটা কাম কৰোঁ, মই আগে ৰক্তিমক লগটো কৰি লওঁ। কি ঠিক মোক চাকৰি পাইছে বুলিকে তাক ক'ম আৰু মোক পাৰ্টিও দিব আৰু শ্বপিঙো কৰোৱাব অলপ। ভালেই হ'ব, সেইটো প্লেনেই কৰোঁ। এতিয়া পিছে ৰাহুলক অলপ এভইড কৰিব লাগিব। সেইটোৱে কৰোঁ। নীলাঞ্জনালৈ ফোন এটা কৰি কওঁ অহাকালি লগ কৰোঁ বুলি। হেল্ল' নীলু, অঁ কি কৰিছা? মই এয়া বহি আছোঁ। নাই চাহ খাম, মায়ে দিব এতিয়া চাহ। হেৰি নহয়, লগ কৰাৰ কথা কৈছিলা যে অহাকালি পাৰিবা নেকি? তুমি ফ্ৰী? ময়ো ফ্ৰীয়ে আছিলোঁ। ঠিক আছে তেন্তে কালি 10টা বজাত আহা। এই বিগ বাজাৰৰ ওচৰত আহিলেই হ'ল। মানে মই গাড়ীখন ল'লোতো। গাড়ী লৈ আহিম। তুমি সেইখিনিতে ৰৈ থাকিবা, মলৰ ভিতৰত যাম, তোমাক অলপ শ্বপিং কৰাম, ঠিক আছে? তাতে খাই মেলি যাম আৰু। ঠিক আছে অ'কে বাই, লাভ ইউ। ঠিক আছে ৰাখিছোঁ বাৰু। এই নীলুৰ কি হৈছে বাৰু? আজি দুদিনমানৰ পৰা দেখি আছোঁ তাই মোক বৰকৈ ইগন'ৰ কৰি আছে। ভাবি পোৱা নাই কথাটো হৈছে কি। আনকালেতো কাজিয়া হ'লে এনেকুৱা নকৰে। জানো তাইক লগ কৰি চাব লাগিব। লগ কৰিব মাতিছোঁ, ফোনো কৰি আছোঁ, ৰিচিভ নকৰিছে নহয়। ঘৰলৈকে যাওঁ নেকি? আকৌ ঘৰলৈ গ'লেও দিগদাৰ হ'ব নহয়, তাইয়ে ঘৰত মাৰ খাব। কিনো কৰোঁ? এই বৰ অশান্তি লাগিছে দেই, তাইক বৰ মনত পৰিছে, তাইলৈ বৰ মিছ কৰিছোঁ তাইক। কিবা এটা কৰিব লাগিব। অঁ বাবাটো ইমান কি চিন্তা কৰি আছোঁ? একো নাই মা, এনেই আৰু মানে এই কাম অলপ আছিলে তাৰে চিন্তাও। নাই এনেই বেলেগ একো চিন্তা কৰি থকা নাই। মই আকৌ ভাবিলোঁ তই কোনোবা ছোৱালী তোৱালী ভাল পাই আছ চাগে, তাকে চিন্তা কৰি আছিলি চাগে। বোৱাৰী চোৱাৰী পাইছোঁ যদি ক, খুজিবলৈ যাম। তোকো বিয়াখন পতাই দিওঁ, ঘৰত বোৱাৰী এজনী আহিলে মোৰে ভাল হ'ব, কাম বন কৰিব লগে ভাগে মোক। নাই মা, আপুনিও যে ভাল আৰু কি যে কথাবোৰ ভাবে দেই। সেইবোৰ একো নাই। সেইটো হয় পিছে, তোৰ নিচিনা বুৰ্বক এটাক কোন ছোৱালীনো ভাল পাব? ময়ো ভাল প্ৰশ্নহে সুধিছোঁ তোক। তোৰ নিচিনা এটাক কোনোবাই ভাল পালেও আকৌ চাবি আকৌ লুটিপুটিহে খাব আকৌ। মায়ে বাৰু কথাটো ঠিকেই কৈছে নেকি? নীলুৱে মোক ঠগি থকা নাইতো। মই পিছে তাইক কেইবাদিনো ৱেইটিং পাইছোঁ। ৰাতিও মইতো ফোন কথা নাপাতোঁ। তাই প্ৰায় মোক লগৰ ছোৱালী কয়, এই লগৰ ছোৱালীৰ লগত ৰাতিখননো কি কথা পাতিব? ইমানবোৰ বস্তু দিলোঁ, মোক ঠগি থকা নাইতো। নে মায়ে কোৱা কথাটোৱে হয়, লুটিপুটি খাইছে মোক? মায়ে গম পাব হ'লে থব মোক। চাব লাগিব কথাটো কি। মনটো ভাবি ইমান ভাল লাগিছে নহয়। কালি আৰু ৰক্তিমক লগ পাম, নতুন ড্ৰেছ কিনিম, মই যে কেইবাযোৰো কিনিম আৰু দেই। কিন্তু আৰু পূৰা পইচা যোৱা আমাৰ তাত, আৰু পূৰা খামো লগতে। এইডালে আকৌ কেলৈ বা ফোন কৰিছে? ফোনটো ধৰোঁ, নহ'লে বৰকৈ সন্দেহো কৰিব নহয় আকৌ। কি বা হ'ল? লাহে ব্ৰেকআপটো দিব লাগিব। ৰাহুল, কোৱা। নাই মই এনেই বহি কিতাপ এখন পঢ়ি আছিলোঁ। নহয় মোৰ মানে এইকেইদিন গাটো ভাল নাছিলে, চৰ্দি লাগিছিলে, সেইকাৰণে তোমাৰ ফোনটো ৰিচিভ কৰা নাছিলোঁ। নহয় সেইবোৰ মোৰ লগৰ ছোৱালীয়ে খবৰহে লৈছিলে, আৰু মোৰ ফেমিলি মানুহে ফোন কৰিছিলে মাহঁতক। মাৰ ফোনটো বেয়া হৈ আছে যে। তুমি যে এই সন্দেহবোৰৰ কাৰণেই তোমাৰ লগত মই কথা নাপাতো, গম পোৱা নে? নাই মই কাইলৈ আহিব নোৱাৰোঁ। কাইলৈ মই একচুৱেলি লগৰ এজনীৰ বাৰ্থডে আছে, তালৈ যাব লাগিব। ঠিক আছে, বেলেগ এদিন লগ কৰিম। ঠিক আছে বাই, মই পাছত কথা পাতিম তোমাৰ লগত। ৰাম, ইহঁতক যে ইমান হেণ্ডেল কৰিবলগীয়া হয়, মই যে ভাগৰি পৰোঁ ইহঁতক হেণ্ডেল কৰি। যাওঁ কফি অকণকে খাওঁ। জৰুৰ ডাল মে কুছ কালা আছে। মই ধৰিব পাৰিছোঁ তাইৰ কথাবোৰ। আগতেতো তাই নিজেই লগ কৰিব বিচাৰে, এতিয়া মই লগ কৰিব খোজাটো তাই লগ কৰিব বিচৰা নাই মোক। কালি তাই পাছ ল'ব লাগিব, কালি ধৰা পেলাব লাগিব, হৈ আছে কি। নীলু আহিলা? ৰকি আহিলোঁ। তোমাৰ গাড়ীখন ক'ত পাৰ্ক কৰিলা? মই অলপ ৰংটো চাম বুলি ভাবিছিলোঁ, মানে কালাৰটো কি? সেইয়া ব্লু কালাৰখন যে, সেইখনে ছুইফ্ট ডিজায়াৰ হয়। ৱাও, ভেৰি বিউটিফুল। ভাল লাগিছে গাড়ীখন। বাৰু ব'লা আমি ভিতৰলৈ যাওঁ। ব'লা। ৱাও, সেই পামচু কেইযোৰ ইমান ভাল লাগিছে, ইমান ধুনীয়া কালাৰকেইটা, ইমান ভাল লাগিছে। য'তে ত'তে আকৌ এইকেইটা কালাৰ পোৱা নাযায়। মই ল'ম দেই ৰক্তিম। তোমালোক যে ছোৱালীবোৰ ভাল দেই, আহি পালাহে বস্তু চালাই। বাৰু ল'বা দিয়া, ব'লা আগে কিবা এটা খাই আহোঁ।
ব'লা 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 ময়ো একো খাই অহা নাই জানা ব'লাচোন বিৰিয়ানী খাওঁ মোৰ ইমান ভোক লাগিছে জানা কি হ'ল নীলু চক খাই গ'লা নেকি মোক দেখি হঠাৎ এনেকৈ হা কোন হয় এজন কাৰ লগত ঘূৰি ফুৰিছা এয়াই নি ৰিজন যিটো কাৰণে তুমি মোৰ ফোন এভইড কৰি আছিলা মোক ঠাট্টা মস্কৰা কৰি আছিলা আজিহে গম পালোঁ তুমি এনেকুৱা বুলি নহয় ৰাহুল তুমি ভুল বুজিছা এয়া মোৰ দাদা হয় মুম্বাইৰ পৰা আহিছে চ' মই মানে ফুৰাবলৈ লৈ আহিছিলোঁ তুমি কিয় বাৰু ভুল বুজা মই তোমাক কোৱা নাই জানো মোৰ গাটো ভাল নাছিলে চ' মই ফোন ৰিচিভ কৰা নাই এতিয়া মানে মই দাদাৰ লগত ওলাই আহিলোঁ আৰু কিমান ফাঁকি মাৰিবা তুমি তোমাৰ সকলো কথাই মই ধৰিব পাৰিছোঁ দাদা হয় এয়া ৰ'বা মই সুধিছোঁ অ' দাদা এইফালে আহকচোন আপোনাক কথা এটা সুধোঁ অঁ কোৱা ভাইটি তুমি নীলুৰ ফ্ৰেণ্ড নেকি হা 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 সেয়া মই গম পাওঁ নহয় মই নীলুৰ ফ্ৰেণ্ড নহয় মই নীলুৰ বয় ফ্ৰেণ্ডহে কেলৈ আপোনাক কোৱা নাই নি পিছে আপুনি কোন কওকচোন তাইতো মোক আপুনি দাদা বুলি কৈছে দাদা মই দাদা কেনেকৈ হ'ম তাই মোৰ গাৰ্লফ্ৰেণ্ডহে মই তাইক আজি ফুৰাবলৈ আহিছোঁ তুমি কেনেকৈ তাইৰ বয়ফ্ৰেণ্ড হ'লা মইতো অলৰেডি তাইৰ বয়ফ্ৰেণ্ড আছোঁৱেই কথাটো সেইটোৱে আচলতে তাই আমাক দুটাকে ঠগি আছিলে ময়ো তাইৰ কোনো ফ্ৰেণ্ড নহয় তাই মোৰ গাৰ্লফ্ৰেণ্ড হয় এতিয়াহে বুজিব পাৰিছোঁ মই তাই যে আৰু বয়ফ্ৰেণ্ড আছিলে সেইটো কাৰণে তাই মোক এভইড কৰি আছিলে নীলু তুমি এনেকুৱা কৰিবা বুলি মই ভবা নাছিলোঁ তোমাৰ নিচিনা ছোৱালী তোমাৰ নিচিনা লোভীয়া ছোৱালী মই দেখা নাই তোমাৰ পিছত যে মই যে কিমান টকা খৰচ কৰিলোঁ হিচাপ নাই পাৰিলে তুমি মোক টকাখিনি ঘূৰাই দিবা বুজিছা নহয় ৰাহুল তুমি মোক ভুল বুজিছা মানে মই এতিয়া কি ক'ম মানে তুমি গোটেই বস্তুটো একচুৱেলি ভুল হৈ গ'ল মানে ৰ'বা মই ভালকৈ বুজাই আছোঁ ৰ'বা আৰু বুজিবলৈ একো নাই আৰু তুমি মোক বুজাব নোৱাৰা নেক্সট টাইম মোলৈ ফোন নকৰিবা কিন্তু তুমি এই দাদাই এতিয়া কি কৰে মইতো নাজানো কিন্তু মই তোমাক আজি মুখৰ আগতে ব্ৰেকআপ দিছোঁ মোলৈ আৰু ফোন নামাৰিবা তুমি ৰাহুল ৰ'বাচোন ৰ'বা কথাটো শুনা মোক ফচাই থৈ গ'ল এতিয়া এই বডি বিল্ডাৰটোৱে মোক কিবা কৰে ঠিক নাই ইয়ালৈকে আগতে হেণ্ডেল কৰিব লাগিব ৰক্তিম ৰাহুলে চব মিছা কথা কৈছে সি একচুৱেলি মোৰ পৰা বদলা ল'ব বিচাৰিছে মোৰ লগৰ এজনী মানে তাৰ গাৰ্লফ্ৰেণ্ড আছিলে মানে তাই তাক ঠগিলে কাৰণে সি এতিয়া মোৰ পৰা বদলা ল'ব বিচাৰিছে তুমি প্লিজ ভুল নুবুজিবা ঐ ফাল্টু ছোৱালী মোৰ লগত তই কথাই নাপাতিবি মই সেই ল'ৰাটোৰ দৰে মুখেৰে কথা নাপাতোঁ হাতেৰে কথা পাতোঁ তই এনেকুৱা লোভীয়া ছোৱালী নে চি আজিৰ পৰা তই মোলৈও ফোন নকৰিবি ফোন কৰিব হ'লে মই ফোনে ভাঙি দিম চাই ল'বি তোৰ কি অৱস্থা কৰোঁ বাই ৰক্তিম মোক কথাটো শুনা মোৰ কথাটো শুনা ৰকি প্লিজ মোক এৰি থৈ নাযাবা এনেকৈ ৰক্তিম শ্বপিংটো অন্তত কৰাই থৈ যোৱা প্লিজ ফচাবলৈ গৈছিলোঁ ধনী ল'ৰা দুটা আগতে ধৰা পৰিলোঁ ইমান জোৰে মাৰিলে বডি বিল্ডাৰটোৱে ঘোচাটো চকুতে মাৰিলে ঘৰত গৈ কি ক'ম এতিয়া ক'ব লাগিব ক'ৰবাত খুন্দিয়ালোঁ বুলি পিছে এতিয়া বেলেগ এটা চাব লাগিব এই দুটাটো গ'ল আপোনালোকেতো দেখিলে মইতো মাৰটো খালোৱেই বাৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে বা আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰিব আৰু এটা কথা ছাইডৰ বেল আইকনটো প্ৰেছ কৰিব আগলৈ যাতে ভিডিঅ'বোৰ পাই থাকে ধন্যবাদ থেংক ইউ বৰ বিষাইছে আৰু দেই